এটা আলোচনাটো আমি কৰিলোঁ, ৰিভিউ কৰা হ'ল। চিৰাং জিলাটো মানে আমাৰ BTC এৰিয়াৰ 4টা জিলাৰ ভিতৰত এটা পজিশ্যন, কাৰণ ইয়াত এনেকুৱা এলাৰ্মিংলি পজিটিভ কেছবিলাক গ্ৰহণ কৰা নাই। আজি 27টা যোৱাকালি যিটো পজিটিভ কেছ ওলাইছে আৰু মাত্ৰ 3জন মৃত্যু ঘটিল বিভিন্ন কাৰণত, কোভিডটো এটা কাৰণ, আৰু 0.46% যিটো এফেক্ট হোৱাৰ যিটো ৰেটটো পোৱা হৈছে খুব কম। তথাপিও প্ৰিকশ্যনাৰী মেজাৰটো আমি ল'ব লাগে। এনেকুৱা পৰিস্থিতি আহিব নালাগে যে যাতে ভৱিষ্যতত অন্য জিলাৰ পৰা সংক্ৰমণ হৈ পেলাই ভয়াৱহ পৰিস্থিতি এটা হয়। ডে এণ্ড নাইট এটা ফাইট কোভিডৰ বিৰুদ্ধে অসম চৰকাৰে লৈছে, আৰু 15 দিনৰ বন্ধ যিটো দিয়া হ'ল, আজিৰ পৰা যিটো এফেক্ট হ'ল যে 1টা বজাৰ পৰা গোটেই বিজনেছ এষ্টাব্লিছমেণ্ট, ইনষ্টিটিউশ্যনছ, অফিচ চব বন্ধ, 2টা বজাৰ পৰা কাৰফিউ, সেইটো যাতে ভালকৈ এক্সিকিউট হয়। পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত এই দায়িত্বটো থাকিল, আৰু সেই বিষয়ে আমি ৰিভিউ কৰিছোঁ। আৰু ইয়াত যিহেতু মানে পাৰ্কিং স্লট নাই, বাহিৰৰ পৰা অহা ট্ৰাকবিলাকৰ, তাৰ কাৰণে এই দিশৰ পৰা কোনো ধৰণৰ সমস্যা ইয়াত অহা নাই। আৰু নেইবাৰিং যিটো ডিষ্ট্ৰিক্ট বঙাইগাঁও, তাৰ পৰা বঙাইগাঁও আৰু চিৰাংটো প্ৰায় একে ডিষ্ট্ৰিক্টৰ নিচিনা, কৰ্মচাৰীবিলাক ইয়াত অহা যোৱা কৰে। তথাপিও নেইবাৰিং ডিষ্ট্ৰিক্টতো ইমান এলাৰ্মিং চিটুৱেশ্যন নোহোৱাৰ কাৰণে আমাৰ ইয়াত চিৰাং ডিষ্ট্ৰিক্টত ইমান প্ৰব্লেমটো আমি দেখিবলৈ পোৱা নাই। কিছু ইছ্যু আছে ICU বেডত, ফাংচনেল কৰিবৰ কাৰণে কিছু ব্যৱস্থা ল'ব লাগে। আৰু যিটো ICUৰ যিটো টেকনিচিয়ান, এই টেকনিচিয়ানবিলাকৰ সমস্যা হৈছে অপাৰেট কৰিবৰ কাৰণে। চিৰাং জিলা ভাগ্যৱান যে UKৰ পৰা যিটো অক্সিজেন জেনেৰেশ্যন আহি পেলাই JSB হস্পিটেলত লগোৱা হ'ল, কিন্তু এতিয়া এইটো গোটেইবোৰ ৰেডি হোৱা স্বত্তেও টেকনিচিয়ানবিলাকৰ অলপমান চটফল আছে। নিশ্চয় আমি BTCৰ পৰা জ্ঞান ডাঙৰীয়া আছে, আমি চব চেকআপ কৰিছোঁ, আৰু তাৰ কাৰণে কিছু হায়াৰ কৰিব লাগিব টেকনিচিয়ানবিলাক। যিটো হায়াৰ কৰিব লাগিলে ইয়াত ফাইনেন্সিয়েল ইনভলভমেণ্ট আছে, তেওঁলোকৰ চেলাৰী সা সুবিধাৰ কথা, এইবিলাক আমি কোকৰাঝাৰতে আলোচনা কৰিলোঁ, চিৰাঙতে আলোচনা কৰিলোঁ। আমি আমাৰ তৰফৰ পৰা এটা ৱাৰ্ল্ড ফুডিং বেনাৰত কাম কৰিছোঁ। যিহেতু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সীমাতে লাগি আছে, তাতে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব? মানে এই প্ৰব্লেমটো বাক্সাতো আছে, চান্দুৰ জংকাৰত, তাত দিল্লীটো অলপমান নোহোৱা নহয়, কিছু মানে অপ্ৰীতিকৰ ঘটনা আজি হয়তো ঘটিছে। ট্ৰাক ড্ৰাইভাৰবিলাকক ট্ৰাকক ৰাখি পেলাই অসম পাৰতে মানে টেষ্ট কৰি লোৱাৰ পিছতে ভূটানত সোমাবলৈ দিছে। টেক আপ কৰা হৈছে ভূটান মানে অথৰিটিৰ লগতো, আৰু আমাৰ জিলা অথৰিটিয়ে অলৰেডি জনাইছে। এইটো উৎসৱ পৰ্যায়ত কেনেকৈ টেক আপ কৰা যায় চিফ মিনিষ্টাৰক মই অৱগত কৰা